13 বছৰৰ প্ৰেমৰ সফলতাৰ কাহিনী পোনপ্ৰথমে পিছে দুয়োলৈ মোৰ ফালৰ পৰা যুগ্ম জীৱনৰ শুভেচ্ছা জনালো দেই। এইফালে পিছে আজি হৈছে ৰিচিপশ্যন, গতিকে বলকচোন বাৰু ৰিচিপশ্যনৰ কিছুমান ভাল লগা মুহূৰ্ত আপোনালোককো দেখুৱাওঁ। আৰু এয়া পিছে আমাৰ দৰা আহিবৰো সময় হৈছিলে, গতিকে তাৰ আগতে পিছে ফটো কেইখনমানো মাৰি লৈছিলোঁ দেই। এয়া লেমন টি একাপ খাই পেলাই আমি আকৌ ৰৈছিলোঁগৈ দৰাক আদৰিবলৈ বুলি। এয়া পিছে তাৰ মাজতে আকৌ কিছুমান ধামাকাও চলিব লাগিব নহয়, আৰু নীতি নিয়ম অনুসৰি কিছুমান নীতি নিয়ম হৈ আছিলে। তাৰ মাজতে দৰাক যিহেতু আহাৰ টাইমত এনেকৈ দৰা ঘৰৰ মানুহে বা কইনা ঘৰৰ মানুহে চাউল দলিয়াও হয়, গতিকে এইখিনিও পৰম্পৰা চলিছিলে দেই। এইফালে পিছে আমাৰ জেঠাই আকৌ দৰাক আদৰি নিবলৈ বুলি আহিলে। তাৰপিছতে পিছে সমাজৰ আগত সকলোখিনি বহিলে, আৰু ইয়াৰ মাজতে পিছে আমি খাই ল'লোঁ ভাত, আৰু তাৰ পিছতে পিছে হৈছিলে কইনা খোজাৰ নিয়ম। সেইখিনিতে পিছে ভিডিঅ' কৰিব নহ'লে, কিন্তু কিছু ধেমালি আমাৰ হৈছিলে দেই। এইফালে পিছে আমাৰ কইনাগৰাকীও সমাজৰ আগত বহিলে। এতিয়া ইয়াতে হ'ব যজ্ঞ।